নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্যাণী এজেলিয়া গাৰ্ডেনৰ পৰা আজি মই আপোনালোকলৈ আকৌ এজোপা নতুন গছ লৈ আহিছোঁ। এই গছজোপাৰ নাম হৈছে ফিলাডেনড্ৰন কংগো। এই গছজোপাৰ উৎপত্তিস্থল আমেৰিকা বুলি জনা যায়, কিন্তু বিভিন্ন চাইণ্টিষ্ট আৰু নাৰ্চাৰী লোকসকলৰ বাবে এই গছজোপাই গোটেই পৃথিৱীতে আগস্থান পাইছে। বৰ্তমান এই গছজোপা আমাৰ ভাৰত, অসম আদি সকলোতে পোৱা যায়। মই এই গছজোপা 3 বছৰৰ আগতে এখন নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰিছিলোঁ। 350ত এই গছজোপা মই আনিছিলোঁ। এই গছজোপাৰ দাম 300ৰ পৰা 500-600 টকাৰ ভিতৰত হয়। মই আনোতে একেবাৰে সৰু আছিলে, এতিয়া যথেষ্ট ডাঙৰ হৈছে। এই গছজোপাৰ পাতৰ সাইজ আৰু ৰঙৰ বাবেই সকলোৱে এই গছজোপাক ফুলনিত আগস্থান দিয়ে। এই গছজোপাক ইনডোৰ প্লেণ্ট হিচাপে বেছিকৈ ৰখা হয়। বাহিৰতো ৰাখিব পাৰি, কিন্তু বাহিৰৰ বেছি ৰ'দত গছজোপাৰ পাতবোৰ ৰঙচুৱা হৈ যায়। ঠাণ্ডা দিনত বাহিৰত ৰাখি দিব পাৰিব আপোনালোকে গছজোপা। ঠাণ্ডা দিনৰ ৰ'দত একো নহয় গছজোপা। আপোনালোকে লগাবলৈ হ'লে এটা পুলি আনি এভাগ মাটি, এভাগ বালি, অলপ শুকান গোবৰ আৰু পাত সাৰ মিক্স কৰি আপোনালোকে পুলিটো লগাই দিব। পুলিটোৰ মাটিখিনি যাতে সেমেকি থাকে তাক লক্ষ্য কৰিব। মই শুকান গোবৰ, পাত সাৰ দি দিছোঁ। তেতিয়া গছজোপা গ্ৰ' আৰু কালাৰ ধুনীয়া হৈ থাকে। আপোনালোকে ড্ৰয়িং ৰুমত সজাই ৰাখিব পাৰিব এই গছজোপা। ভিতৰত ৰাখি দিলে মাজে সময়ে অলপ ৰ'দ পৰা ঠাইত ৰাখি দিব, তেতিয়া গছজোপা ধুনীয়া হৈ থাকিব। পানী দিয়াৰ ক্ষেত্ৰত আপোনালোকে ৰাতিপুৱা গধূলি এবাৰ দিলেই হ'ল। মাজে সময়ে আপোনালোকে পানীৰে স্প্ৰে কৰি দিব পাতবোৰ, তেতিয়া ধূলি মাকতিবোৰ আঁতৰি যাব আৰু পাতবোৰ দেখিবলৈ ধুনীয়া হ'ব। কাপোৰ এখনেৰেও পাতবোৰ চফা কৰি দিব পাৰিব। নতুন পুলি বনাবলৈ হ'লে আপোনালোকে ইয়াৰ আগবোৰ ইমানতে কাটি আকৌ এটা নতুন পুলি সৃষ্টি কৰিব পাৰিব। ইয়াৰ অতি সহজতে পুলি নোলায় গুৰিৰ পৰা। মোৰ এতিয়ালৈকে এটাও পুলিয়ে ওলোৱা নাই। এই গছবোৰ 5-6 মিটাৰ ওখ হয়, কিন্তু মাটিত লগাই দিলে আৰু বহুত বেছি ওখ হৈ যাব। যদি আপোনালোকে কিছুমান গছত লগাই দিয়ে, তেতিয়া গোটেই গছজোপাই ঘেৰি ধৰিব। মানি প্লাণ্টৰ নিচিনাই হয়, অলপমান বগাই যায়। টাবত লগালে আপোনালোকে একোটা খুঁটি লগাই দিব। খুঁটিত আপোনালোকে নাৰিকলৰ ৰছী বা বস্তা বা গ্ৰীণ নেট বান্ধি গছজোপাৰ বাবে ছাপোৰ্ট দি দিব। তেতিয়া গছজোপা ধুনীয়া লাগিব দেখিবলৈ। আপোনালোকে মাজে সময়ে NPK আধা চামুচ পানীত 1 লিটাৰ পানীত গুলি স্প্ৰে কৰি দিবচোন। তেতিয়াও গছজোপাৰ কালাৰ বৰ ধুনীয়া হৈ থাকিব। মই মাজে সময়ে NPK স্প্ৰে কৰি দিওঁ পাতত। গুৰিটো দি দিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবচোন। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব বুটামটো টিপি দিব, তেতিয়া আপোনালোকে নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ পাব। আজিলৈ আহিছোঁ। হেপী গাৰ্ডেনিং। বাই।